चैनल की खबर आपनालोकर मोर आकु एबार नतुन एटा ब्लगले आपनालोকক स्वागतम जनाइছো एंड फ्रेंड्स আজি হৈছে फ्राइडे আৰু ৰাতিপুৱাৰ ভাগৰ সকলো কাম কৰি শেষ হৈ গল এতিয়া বনাই আছো মই লাঞ্চ প্ৰায় হৈয়ে গল লাঞ্চত বনাইছো আজি মাছ জিকাই দি এন্ড এতিয়া মই ৰুমলে আহিলো আৰু এয়া চাম ৰুমৰ অৱস্থা টিকলিজনিয়া মানে পুৰা ফুলস্তুল কৰি থৈ দিছে ৰুমটো মই যেতিয়া বাহিৰলে যাও মানে ৰুমৰ বাহিৰত যেতিয়া থাকো আৰু তাই যদি অকলে চুপচাপ ৰুমৰ ভিতৰত থাকে ইয়াৰ মানে কিবা এটা কৰি আছে আৰু টিভিটো চলাই দিলে এইবোৰ মোৰ চুন্নি স্কাৰ্ফবোৰ লৈ কিনে শাৰী পিন্ধিব আৰু এয়া ডলছবোৰ এইটো মোৰ চুন্নি এইবোৰ কৰি থাকে আৰু সো फ्रेंड्स এতিয়া মই অকমান ৰুমটো ঠিক কৰো মানে সাফা কৰো তাৰ পিছত আপোনালোকৰ লগত দেখা কৰি আছো আৰু প্লিজ फ्रेंड्स ভিডিওটো স্কিপ নকৰিব শেষলৈকে চাই থাকিব মই কি কৰি যাম সকলোবোৰ আপোনালোকক দেখুৱাই যাম फ्रेंड्स एटू होइसे स्पिरुलिना कैप्सूल्स विथ अश्वगंधा एटू पतंजलि प्रोडक्ट है एटू अश्वगंधा कैप्सूल्स है कैप्सूल्स विथ अश्वगंधा नेचुरल अश्वगंधा फ्रेंड्स एटू मैं प्राय एमाह धरी खाई आसो और फ्रेंड्स मैं एटू एक कारण शेयर करिब बिचारिছো कारण एटू खुआर बा लोৱাৰ बहुत बेसी एफेक्ट माने बेनिफिट আছে बहुत बेसी इफेक्टिव है एंड आमी সকলোৱে জানো अश्वगंधा লোৱাটো খুব ভাল হয় আপোনালোকে যদি পতঞ্জলি বা বাবা ৰামদেৱক ফলো কৰে জানিব সো এটো নতুন প্ৰডাক্ট আহিছে एंड एटू मैं यूज करिছো बहुत ভাল रिजल्ट पाइছো एटू খোৱাৰ बहुत बेसी बेनिफिट्स আছে আৰু এতিয়া যেহেতু कोरोना মানে ইমান বৃদ্ধি পাই আছে सो एटू লোৱাটো মই ভাবো সকলোৰে মানে প্ৰয়োজন হয় एंड एटू लोৱাৰ बहुत बेसी बेनिफिट्स আছে আপোনালোকে নেটত সাৰ্চ কৰি চাব পাৰে তথাপিও মই কৈ দিছো एटू ব্লাড পিউৰিফাই কৰে ক্যান্সাৰৰ কাৰণে ভাল ইমিউনিটি সিস্টেম বুষ্ট কৰে प्लस स्किन हेयर कारण ভাল बहुत ধৰণৰ বেমাৰৰ কাৰণে ভাল হয় एंड बहुत ভাল হয় ইমিউনিটি বুষ্ট কৰাৰ কাৰণে তো फ्रेंड्स আপোনালোকেও ट्राई কৰি চাব পাৰে এটো কোনো সাইড এফেক্ট নাই দুটা ক্যাপসুল লব পাৰে ডেইলি আৰু যদি নলয়তে এটা লব পাৰে তো মই প্ৰথমতে দুটা লৈছিলো আৰু এতিয়া মই এটাই ল সো হেয়া মই ভাবিলো কি আপোনালোকৰ লগতো শেয়াৰ কৰো बहुत ভাল प्रोडक्ट है और आपनालोकेও यूज करी চাব পাৰে अभी मैं मेरे पाइनएप्पल जूस खाना मुझे बहुत ही पसंद है और मम्मी मुझे पाइनएप्पल जूस बना के देती है अभी मैं पाइनएप्पल जूस को खा लेती हूँ फिर बातें करूँगी खा लेती हूँ ना मम्मा पी लेती हूँ बहुत स्वादिष्ट है स्वादिष्ट है तुम पी के देखो टेस्ट करके देखो पाइनएप्पल जूस मुझे इतनी भी अच्छी नहीं लगती है अच्छी नहीं लगती अच्छी लगती है এইটো কি কৈ দিয়াছো কি বনাইছা তুমি হৈ আছে নেকি বেবি কিটা এটোৰ নাম কি এটোৰ নাম পাপ্পু এটোৰ নাম পাপ্পু আৰু এইটোৰ গুনগুলি কি গুনুদি আছে গুনগুলি চুপ থাকা নহলে গুনটো ভাঙি যাব So friends, কালি দুপৰীয়াৰ পৰা আজি দুপৰীয়াৰলৈকে আহি গলো
মানে কালি ভিডিঅ'টো স্কিপ কৰি দিছিলোঁ, কিবা প্ৰব্লেম আহি গৈছিলে। তো এতিয়াৰ পৰা আকৌ ষ্টাৰ্ট কৰিছোঁ। এণ্ড এতিয়া মই বনাইছোঁ খানা। দুপৰীয়াত আজি বনাম খিচিৰি আৰু আলু ভাজি আৰু আনাৰসৰ চাটনি। আৰু আনাৰসৰ চাটনি বাৰু আপোনালোকে খায়নে? মই কেনেকৈ বনাওঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো প্লিজ ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো মই যাওঁ এতিয়া বনাওঁ আৰু আপোনালোকৰ লগত দেখা হৈ আছোঁ অকণমান পিছত। তো এতিয়া বনাম মই আনাৰসৰ চাটনি। আৰু এইবোৰ সৰু সৰুকৈ আনাৰসবোৰ মই কাটি লৈছোঁ। এতিয়া এইবোৰ গ্ৰাইণ্ডাৰত দি কিনে পূৰা পেষ্ট বনাই ল'ম। তাৰপিছত কেনেকৈ বনাম চাই থাকিব। গ্ৰাইণ্ড কৰা হৈ গ'ল, এয়া পূৰা পেষ্ট হৈ গৈছে। আৰু এতিয়া চাই থাকক কেনেকৈ বনাম। এতিয়া মই কেৰাহীটো পাতি দিছোঁ। ইয়াতে দিম ৰিফাইন অইল, যিকোনো ৰিফাইন অইল বা সৰিয়হৰ তেল। তো মই ৰিফাইন অইলেই দিছোঁ। অকণমান 1 টেবুল স্পুন দিলেও হ'ব। অকণমান দি দিছোঁ। তেলখিনি গৰম হৈ গ'লে আৰু কি কি ইনগ্ৰেডিয়েণ্ট লাগে মই দেখাই দিছোঁ। ইয়াতে লাগিব 1 কাপ চেনি, 1 টেবুল স্পুন সৰিয়হ আৰু 1 টেবুল স্পুন চফ আৰু আধা জলকীয়া। অকণমান মানে বেছি জ্বলা হ'ব নালাগে, অকণমান জ্বলা। টেঙা মিঠা চাটনি যিহেতু, তো আপোনালোকে শুকান জলকীয়াও দিব পাৰে। মোৰ শুকান জলকীয়া শেষ হৈ গৈছে, চ' মই কেঁচা জলকীয়া আধা দি দিছোঁ। আৰু এতিয়া তেলখিনি গৰম হৈ গৈছে, ইয়াতে মই সৰিয়হখিনি দি দিম। আৰু সেইবোৰ পূৰা চিটিকি পৰিছে। তো এতিয়া হৈ গ'ল। এতিয়া মই ইয়াতে এইবোৰ এড কৰি ইয়াতে অকণমান পানী এড কৰি দিছোঁ। এতিয়া ইয়াতে অকণমান হালধি গুড়ি আৰু সোৱাদ অনুযায়ী নিমখ। তাৰপিছত ইয়াতে এড কৰিম এই যে 1 কাপ চেনি লৈছিলোঁ, সেইখিনি এড কৰি দিম। চাটনিখিনি এতিয়া লাহে লাহে গ্ৰেভি হ'ব ধৰিছে, গ্ৰেভি হৈ আছে ইমান ধুনীয়াকৈ। আৰু এতিয়া এইটো কেৰাহীত মই চফবোৰ ৰোষ্ট হ'বলৈ দিম। অকণমান ৰোষ্ট কৰি পিনে চেচি লাষ্টত শেষ হোৱাৰ পিছত যেতিয়া হৈ যাব, চাটনি প্ৰায় ৰেডি হৈ গৈছে। এতিয়া
এয়া ৰোষ্ট কৰা চহবোৰ যিবোৰ মই অকমান পিচি লৈছো মই এড কৰি দিম এইটো দিলে মানে কি হয় লাষ্টৰ যেটো স্মেল আহে মানে ধুনিয়া গোন্ধ এটা আহে চাটনিত খাবলৈ বহুত ভাল লাগে টেস্টি লাগে তো মোৰ আনাৰসৰ চাটনি ৰেডি হৈ গ'ল ফ্ৰেন্ডছ এয়া মোৰ আনাৰসৰ চাটনি বনি ৰেডি হৈ গ'ল দেখিবলৈ ইমান ধুনিয়া লাগিছে বেছি ইনগ্ৰেডিয়েন্টটো নালাগে বহুত সিম্পল হয় বহুত ইজি হয় আৰু খাই কিনে বহুত টেস্টি লাগে অকমান টেঙা জ্বলা মিঠা বহুত সোনকালে হৈ যায় বেছি টাইমো নালাগে তো আপোনালোকে ঘৰত বনাই খাব পাৰে আৰু এতিয়াতো আনাৰসৰ সিজন হয় তো যেটো বুজি পায় অকমান টেঙা টেঙা এইটো আপোনালোকে ঘৰত বনাই খাব পাৰে খাবলৈ বহুত টেস্টি হয় তো এতিয়া আমি খাও তাৰ পিছত লগ পাই আছো ইয়া খিচুড়ি টেস্টি নে কিমান টেস্টি খিচুড়ি আজি তো ঠান্ডা হৈ গ'ল নেকি মই ফেন চলাই দিছো যে খাই দিয়া So friends, আমাৰ খোৱা লোৱা শেষ হৈ গ'ল আৰু এতিয়া অকমান ৰেষ্ট কৰিবলৈ বহিছো কি হ'ল হিয়া কি হৈছে চাও বলে আহা জুনা বনাই দিম নাকান্দি পাইছা কি বেহাই তো ফ্ৰেন্ডছ ভিডিঅ'টো ইয়াতে সামৰিছোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ এটা লাইক কৰি দিব লগতে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব বাই বাই